আমি আইতা এজনীক লগ পালোঁ। চ' আইতাজনীক আমি সোধোঁ মানে এই পুখুৰীটো কিমান বছৰ পুৰণি? বহুত বছৰ আগত পুৰণি। মানে এই পুখুৰীটোত কিমান বিঘা মাটি আছে প্ৰায়? এতিয়া 5 বিঘা থকা বুলি কয় আপোনালোকে বেক টু মাই এনাডাৰ ব্লগ। এই ভিডিঅ'টোত আজি আপোনালোকক দেখুৱাম যে আমি যাম আজি বুঢ়ীনগৰ পুখুৰীলৈ। তো আপোনালোকক এই পুখুৰীটো আজি সম্পূৰ্ণকৈ দেখুৱাম। তো তাত আপোনালোকে দেখা পাব যে কিমান ডাঙৰ পুখুৰী হয় কি। চ' সকলোখিনি দেখাম। তো ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, আৰু যদি নতুন তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। তো ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো আমি যাই আছোঁ, চাব পাৰে চাইকেল লৈ। তো আমি এতিয়া যাই আছোঁ বুঢ়ীনগৰ পুখুৰীলৈ। তো আমি পাই গ'লোঁ সেই মেইন ৰাস্তা। তো চাব পাৰে আপোনালোকে। দলঙৰ কাষ পাই গৈছি। তো চাব পাৰে। তো ইফালে গ'লে আমি পাম দলং। অ'কে, ৰাস্তাৰ অৱস্থা নাইকিয়া হৈ গৈছে। তো চাব পাৰে এইখনে মই যোৱা ভিডিঅ'টোত দেখুওৱা দলংখন। তো এইটো হৈছে আমাৰ নদী। তো পাই গ'লোহি আমি আকৌ চকটো, যোৱা ভিডিঅ'টোত দেখুওৱা দলংঘাট চক এইটোৱে। চাব পাৰে আপোনালোকে। তো চাব পাৰে। তো এইখন হৈছে হোটেল বন্তি। মানে মই এই ভিডিঅ'টোত আপোনালোকক দেখাম দিয়ক ৰজা অমৃতদেৱে খন্দা এটা পুখুৰী। তো ভিডিঅ'টো চাই থাকক। তো এই পুখুৰীটো আমাৰ ঘৰৰ পৰা হ'ব 4 কিলোমিটাৰ। তো আমি 2 কিলোমিটাৰ আহিলোঁ। চ' আপোনালোকে চাই থাকক। চাব পাৰে আপোনালোকে বাছখন আহি গ'ল। চ' আমি ফাইনেলি আহি পালোঁ আৰু ডাইৰেক্ট আপোনালোকক পুখুৰীত লগ পাই আছোঁ। তো ভিডিঅ'টো চাই থাকক। পাই গ'লোঁ সেই পুখুৰীটো। চ' এইবোৰ মানুহ পিকনিক খাবলৈ আহিছে। তো এইটোৱে সেইটো পুখুৰী। চ' আমি অলপ ওপৰত যাই ভালকৈ দেখুৱাই আছোঁ আপোনালোক। চ' আমি ফাইনেলি পুখুৰী পালোঁহি। চাব পাৰে আপোনালোকে এইটো হৈছে বুঢ়ীনগৰ পুখুৰী। চ' ইয়াত পতা হয় দুৰ্গা পূজা। আপোনালোকে চাব পাৰে এইটো হৈছে মণ্ডপ। চ' ইয়াত দুৰ্গা পূজা পতা হয়। চ' আমি আছোঁ বৰ্তমান পাৰত। তো আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ পৰিৱেশটো, চাই থাকক। তো এইটো হৈছে এটা শিৱ মন্দিৰ আহতৰ পৰা। চ' চাব পাৰে আপোনালোকে। বহুত ডাঙৰ পুখুৰী হয় এই পুখুৰীটো। লখিমপুৰ পুখুৰীতকৈ অলপমান সৰু হয়। চ' মই সেই ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ সেইটো পুখুৰী। চ' আজি এইটো পুখুৰী দেখুৱাবলৈ আপোনালোকক লৈ আহিলোঁ। তো ভিডিঅ'টো যদি ভাল পায় প্লিজ লাইক কৰিব, আৰু যদি চেনেলটো নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'বোৰ ভাল লাগি থাকিলে আপোনালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব।
ভিডিঅ'টো তো এইটো সেইটো পুখুৰী তো ইয়াৰ পৰা আপোনালোকে এটা চিনেমেটিক শ্বট চাই লওক তো আপোনালোকে চালে এইটো হৈছে সেইটো পুখুৰী যিটো পুখুৰী বহুত বছৰ আগতে খন্দা পুখুৰী তো এই পুখুৰীটো আমি আপোনালোকক দেখুৱাম কিমান বিঘা মাটি আছে এই পুখুৰীটোত ভিডিঅ'টো পুখুৰীটো পাৰতে বহুতো দূৰ দূৰণিৰ পৰা মানুহ পুখুৰীটো চাব আহে আৰু ইয়াত পিকনিক খাব আহে তো চাব পাৰে আপোনালোকে এইখিনিত পিকনিক খোৱা হয় পিকনিক প্লেচ হয় এইবোৰ তো আপোনালোকে চাব পাৰে মোৰ পিছফালে থকা এইডাল পাইপেৰে মানে আগতে এইডাল পাইপেৰে আপোনালোকে চাব পাৰে এইখন পথাৰত পানী দিয়া হৈছিলে মানে যেতিয়া ইয়াত খেতি কৰা হয় পানী নোহোৱা হ'লে ইয়াত পানী দিছিলে তো চাব পাৰে তো এই পাইপডাল বহুত পুৰণি হৈ গৈছে সেইবাবে এইডাল বেয়া হৈ গৈছে মামৰে ধৰি চাব পাৰে আপোনালোকে আছে এডাল সৰু পাইপ ইফালে চাব পাৰে আপোনালোকে এতিয়া এইডালেৰে যায় চাব পাৰে এতিয়াও এই পুখুৰীটোৰ পৰা মানুহে পানী খায় তো দেখা পাইছে আপোনালোকে এতিয়াও এই পুখুৰীটোৰ পৰা পানী মানুহে খায় তো আহিছোঁ যদি ইয়াত অলপ ভৰি হাতখন ধুই যাওঁ তো আপোনালোকে এনজয় কৰক ভিডিঅ'টো চাই তো আমি আহি থাকোঁতে আইতা এজনীক লগ পাইছোঁ তো আইতা এজনীক আমি সুধিলোঁ এই পুখুৰীটোৰ বিষয়ে তেওঁ মন্দিৰত শলা দিব আহিছে চাব পাৰে আপোনালোকে এইফালে সেই মন্দিৰটোত শলা দিব আহিছে তো আমি আইতাটোক সুধোগৈ আমি আইতা এজনীক লগ পালোঁ আইতা এজনীক আমি সুধোঁ মানে এই পুখুৰীটো কিমান বছৰ পুৰণি বহুত বছৰীয়া পুৰণি মানে এই পুখুৰীটোত কিমান বিঘা মাটি আছে প্ৰায় এতিয়া 5 বিঘা থকা বুলি কয় মানুহ 5 বিঘা থকা বুলি কয় আপোনালোকে গম পালে ইয়াত এই পুখুৰীটো বহুত বছৰ পুৰণি হয় আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে ইয়াত পিকনিক প্লেচ হয় তো আহিব পাৰে ইয়াত নিশ্চয় পিকনিক কৰে মানুহবিলাক তো চাই থাকক ভিডিঅ'টো আমি এটা ভাল বস্তু দেখা পালোঁ যে ইয়াত এটা বস্তু লেখা আছে তো চাই লওকচোন আপোনালোকে কি লেখা আছে আপোনালোকে চাব পাৰে অনুগ্ৰহ কৰি পুখুৰী চৌহদত মাদক দ্ৰব্য সেৱন নকৰিব মহিলা সমিতি এইটো ভাল বস্তু দিছে ইয়াত কাৰণ ইয়াত সকলো মানুহবোৰ পিকনিক খাবলৈ আহে কাৰণ ইয়াত সকলো মানুহ পিকনিক খাব আহে আৰু মাদক দ্ৰব্য সেৱন কৰি গুচি যায় এইটো ভাল কথা কৰিছে তো চাব পাৰে প্ৰায় আন্ধাৰাই হ'ল বেলি ডুব যাব পৰা হ'ল আমিও এতিয়া ঘৰলৈ যাম আৰু অলপমান দেখুৱাই আপোনালোকক এই ভিডিঅ'টো সমাপ্ত কৰিম তো ভিডিঅ'টো চাই থাকক আপোনালোকে এখন পঢ়ি চাব পাৰে ইয়াত লেখা আছে কি লেখা আছে ইয়াত মাটিকালি লেখা আছে আপোনাৰ কোনে খান্দিছিল লেখা আছে আপোনালোকে পঢ়ি চাব পাৰে স্কিপ কৰি লৈ আমাক যে আইতাজনীয়ে কৈছিল আইতাজনীয়ে ইমান ভালকৈ নাজানে এই পুখুৰীটোৰ বিষয়ে তেওঁ আমাক 5 বিঘা বুলি কৈছিলে মাটি এই 5 বিঘা নহয় 88 বিঘা হয় ইয়াত মাটি যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো ইয়াৰ পৰা সামৰিম ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব চেনেলটো তো আজিলৈ বাই বাই জয় আই অসম